পুনৰ ছাবমিট কৰিবলৈ অনুৰোধ জনাইছোঁ। যিমান আমাৰ IS আছে চব কালেক্ট কৰিব, চবে নিজৰ নিজৰ ছিটত বহিব। অনাৰেবল মেম্বাৰ আপোনালোকে নিজৰ নিজৰ ছিটত বহিব, চবে নিজৰ নিজৰ ছিটত বহিব। মানে অধ্যক্ষ মহোদয়, আমি চিফ হুইপক দেখাই আছো, সব পাৰ্টিয়ে চিফ হুইপক দেখাই লওক। নাই 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 নাই, সেইটো প্লিজ নহয়, প্লিজ নহয়, প্লিজ ডিচিপ্লিন মেইনটেইন কৰক, এইটো ভোট হৈ আছে। প্লিজ নিজৰ নিজৰ ছিটত বহক। আমাৰ এনে ডিজিটেল আছিলে, কিন্তু ডিজিটেলটো আজি অলপমান টেকনিকেল প্ৰব্লেম, অপাৰেটৰজন কৰিব পৰা নাই আৰু চবৰে মানে অলপ ফিংগাৰ প্ৰিণ্ট লাগে, তাৰ কাৰণে প্লিজ নিজৰ নিজৰ ছিটত বহক। এতিয়া আমাৰ মানুহে কালেকশ্যন কৰি আনিব, আপোনালোকে ইয়াতে বহক। অল অফিচাৰ্ছ প্লিজ চিট ডাউন। প্লিজ নিজৰ নিজৰ ছিটত বহিব। সুশান্ত বৰগোহাঁই চবে নিজৰ নিজৰ ছিটত। স্যাৰ, আমি সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ এণ্টি ডিফেকশ্যন বিল মতে আমি আমাৰ যিটো নাম সেইটো আমাৰ চিফ হুইপক দেখাব লাগে। এই কথাটো আপোনাকো জনালো, আমাৰ হুইপ দিয়া আছে, আমি হুইপ দিয়া আছে, এই কথাখিনি আমি ৰেকৰ্ডত ৰাখিলো। আমাৰ নাম আছে, এইটো কোনো সিক্ৰেট ভোট নহয়, ইয়াত কোনো এজেণ্ট নাই। আমি এই কথাখিনি আপোনাৰ জৰিয়তে জনালো। প্লিজ ইয়াত কোনো এজেণ্ট নাই, আপোনালোকে বহক। মোৰ মেম্বাৰশ্বিপ আপোনালোকে বহক। এই কথাটো আপোনাৰ যোগেদি জনাইছো। অধ্যক্ষ মহোদয়, ৰুলছটো ক্লিয়াৰ হওক আৰু এন্টি ডিফেকশ্যন এপ্লাই হ'ব। বিফৰ ভোটিং এটো ডিসকাশন হ'ব নোৱাৰে। প্লিজ ভয় খুৱাব নোৱাৰে। মান কিয় ভয় খাইছে? আমাৰ মেম্বাৰৰ কথা নহয়, কৈ আছো। এনে just অধ্যক্ষ দিয়কচোন। মেম্বাৰ, চব পিছত হ'ব। ভয় খাইছে কিয়? ভোট কিনিছে নেকি? মেম্বাৰৰ কথা কৈ আছো। ভয় খাইছে কিয়? ভোট কিনিছে নেকি? Please sit down. Please sit down. মই দেখুৱাই দিম। এইটো আমাৰ কংগ্ৰেছৰ কথাটো তেওঁলোকৰ কি ইমান আপোনাৰ? হ'ব, নাই এতিয়া ভোটিং চলি আছে, চবে বহক প্লিজ। চাইলেণ্ট। আৰে অলপ ডিচিপ্লিনটো অবজাৰ্ভ কৰক, চবে চাই আছে আপোনালোকক। অধ্যক্ষ মহোদয়, লাইভ চলি আছে, আপোনালোকে বহকচোন। ভোটিং চলি আছে হাউচত। আপোনালোকে নিজৰ মাজত ইমান ডাউট কেলাই? আপোনালোকে বহকচোন। ইমান ইনডিচিপ্লিন নে চবে? এন্টি ডিফেকশ্যনটো ক্লিয়াৰ কৰক। প্লিজ চিট ডাউন, সকলোৱে বহক। এইটো এনেকুৱাকৈ মোক দিবলৈ দি কৰি ফেলে। প্লিজ সকলোৱে বহক, সকলোৱে বহক। নিজৰ নিজৰ ছিটত বহিব না, নিজৰ নিজৰ ছিটত বহিব সকলোৱে প্লিজ। সকলোৱে নিজৰ নিজৰ ছিটত বহিব, নিজৰ নিজৰ আসন গ্ৰহণ কৰিব। হ'ব, প্লিজ নিজৰ নিজৰ ছিটত বহিব, নিজৰ নিজৰ ছিটত। সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰিব।
হিচাপ কৰক না আপোনালোকে আপোনালোকে কৰক সকলোৱে নিজৰ নিজৰ চিটত বহিব প্লিজ নহয় কিবা কৰক না আপোনালোকে শুনকচোন আপোনালোকে 126 লিখি ল'ব চিৰিয়েল যাৰ বেলত পাইছে ৰাইট চিন দি যাব ঠিক আছে ইলেকশ্যন কমিশ্যন কাউন্টিং হৈ গ'ল নেকি স্যার ভোট গণি আছে এইটো গোপন ভোট কিয় গণি আছে ভোট গণি আছে প্লিজ প্লিজ অনাৰেবল মিনিষ্টাৰ দি দিয়ক না দি দিয়ক হেল্ল' না দি দিব বেলতখিনি দি দিব বেলত গণি আছে স্যার বেলত বেলত দি গণি দিব আছে প্লিজ বেলতটো দি দিব থৰক বৰক ভোট গণি আছে এই বেলত গণি আছে স্যার বেলতটো দি দিয়ক কিয় জমা দিব জমা নিদিয়ে স্যার গণি আছে চব আপোনালোকে নিজৰ মাজৰ সন্দেহ গতে গণি আছে। নিজৰ সদস্যৰ মাজত দে স্যাৰ ইমান এইটো ৰিগিং কৰিছে স্যাৰ ৰিগিং কৰিছে স্যাৰ এই ৰিগিং কৰিছে স্যাৰ কি কৰিছে মোক এই ৰিগিং কৰিছে স্যাৰ ভোটৰ এইটো কি কৰিছে স্যাৰ বেলত এতিয়াই গণনি লাগে স্যাৰ মন্ত্ৰী কোনো হিচাপ গড়বাৰ নহয় গোটেই হিচাপ ইয়াতে আহি যাব সংসদীয় পৰিক্ৰমা মন্ত্ৰী হেল্ল' ঠিক আছে স্যাৰ বেলত গণি আছে স্যাৰ সেইকাৰণে নিজৰ নিজৰ চিটত বহক চবে নিজৰ নিজৰ চিটত বহিলে এনেও গন্তিটো পাই থাকিব আপোনালোকে প্লিজ সকলোৱে নিজৰ নিজৰ চিট লওক বহিব প্লিজ নিজৰ নিজৰ চিটত বহিব প্লিজ চিট ডাউন দিগন্ত কলিতা নিজৰ স্যাৰ চিটত আমাৰ বহিব এজেণ্ট লাগিব এজেণ্ট নিজৰ চিটত বহিব স্যাৰ কাউন্টিং এজেণ্ট লাগে নে স্যাৰ কোনো সদস্য ইয়াত নাহে কাউন্টিং এজেণ্ট স্যাৰ নালাগে নেকি নালাগে ইয়াতে আৰু 126 জন নাই আৰু আজি এতিয়া আপোনালোকে মাথাটো হিচাপ কৰি লওক ন হেড কাউণ্ট কৰি লওক এতিয়া যাতে বেছি নলাহে হেড কাউণ্ট কৰি লৈ ল'ব আপোনালোকে সেইকাৰণে নিজৰ নিজৰ চিটত বহি হেড কাউণ্টটো কৰি ল'ব Please sit down, silent. স্যাৰ খুব ভয় খাইছে কাজিয়াই হৈ যাব ঠাণ্ডা কৰি দিয়ক স্যাৰ ইমান ভয় কৰিব নালাগে এইটো আৰম্ভণি হৈছেহে আমি অপজিশ্যন একলগ হৈছোহে নালাগে নাপায় আহিব নালাগে হা ইমান ভয় খাব নাপায়তো অঁ নালাগে নহয় হ'ব ৰচ পেটিশ্যন স্যাৰ পাৰ্লিয়ামেণ্টাৰী মিনিষ্টাৰে ইমান কি কাউণ্টিং কৰি আছিলে স্যাৰ ৰিগিং হৈছে নেকি স্যাৰ চবৰে যেনেকৈ আপোনাৰ টেনশ্যন হৈ আছে এনেকৈ হৈ আছে মই দিম
ছাৰ আপুনি ভোট দিব নে নিদিয়ে ছাৰ স্পীকাৰৰ ভোট থাকে নে নাথাকে ছাৰ এইটো নাথাকে ড্ৰ হ'লে ছাৰ তথাপি আমাৰ পিনে অকণমান ছাপৰ্ট দিলে ভাল পাওঁ ছাৰ হোৱা নাই স্পিকাৰ ছাৰে ৰেকৰ্ড কৰি দিলে হোৱা নাই ইমান লাগে আৰু আপোনালোকক কৈ হিচাপ হোৱা নাই এতিয়া সতীৰ্থ বন্ধুসকল খেলত জয় পৰাজয় থাকেই সেইটোৰে আমি কোনো চিৰিয়াছ হ'ব নালাগে আৰু সেইটো কিন্তু আমি এটা ভাল এটা যদি যুদ্ধ আমি এটা সংগ্ৰাম কৰিব পাৰোঁ আপুনি আৰু কি স্পিকাৰ ছাৰ ধন্যবাদ ছাৰ যিসকল থিয় হৈ আছে তেওঁলোকৰ ভোট কেঞ্চেল হ'বনে ছাৰ দিয়ক এতিয়া ৰিজাল্ট এনাউন্স কৰোঁ দুইবাৰ নকওঁ কিন্তু মই এবাৰেই কম তো ৰিজাল্ট যেটো আপোনালোকে ভোটদান দিলে ইয়াৰ ৰিজাল্টটো আহিছে আইএছ 30 নছ 39 এবষ্টেন 0 মই ভাবোঁ যে মেজৰিটি নছ পাই গ'ল এইকাৰণে প্ৰস্তাৱটো নাকচ হৈ গ'ল দ্য হাউচ এডজৰ্ন টিল 2 PM